পাই গলো আমি মন্দিৰ পাই গলো। গতিকে বিয়াৰ পিছত আপোনালোকেও ইয়াত গামোচা বান্ধি যাব, আপোনালোকৰ সংসাৰ অতি ভাল হ'ব। এতিয়া আৰু চাওক ইপিনে আকৌ এটা আছে বৃন্দাবনৰ এটি দৃশ্য ইয়াত দাঙি ধৰিছে। গতিকে হেৰি বন্ধুহঁত আপোনালোকে কেনে আছে? আশা কৰোঁ আগৰ দৰে পুৰা একদম আপোনালোকে মজা আছে। আৰু আজি পুৰা আমি একদম ফ্ৰেণ্ডৰ লগত আহি গৈছোঁ। এয়া কৌশিক, এয়া জিতুল আৰু এয়া হীৰক ভাই। গতিকে আমি আটাইয়ে আজি গৰখীয়া গোসাঁই মন্দিৰত আহিছোঁ আৰু আপোনালোককো আজি গৰখীয়া গোসাঁইৰ মন্দিৰটো দেখুৱাই দিম। গতিকে চাই থাকিব। গতিকে আহক আমি কেতিয়া ভিতৰলৈ যাওঁ। গতিকে আমি আহি পাই গ'লোঁ আৰু এতিয়া আমি পুৰা এনেকৈ প্ৰথম চেণ্ডেলযোৰ এয়া বাইকৰ সন্মুখত থৈ দিম, মানে কোনোবাই লৈ যাব পাৰেতো আৰু, গতিকে থৈ দিলোঁ আৰু। এয়া সুন্দৰকৈ মন্দিৰত সেৱা কৰা কল, এয়া কমলা টেঙা, আপেল এইগিলা যথেষ্ট, এয়া চেনি মুখ সকলো ইয়াত ৰাখি থৈ দিছে। এয়া চাকি বন্তিও। গতিকে এই দাদাজনক সুধিলোঁ, দাদা ইয়াৰ বিক্ৰী বাৰ্তা কেনেকুৱা? দাদাই অতি সুন্দৰকৈ হাঁহি মাৰি কৈছে যে ভালেই। গতিকে এওঁলোকৰ ভাল হওক আশা কৰোঁ বিক্ৰী বাৰ্তা। আৰু এতিয়া আমি নামঘৰৰ অৰ্থাৎ মন্দিৰৰ ভিতৰলৈ, আৰু এয়াই হৈছে আজি আমাৰ লক্ষ্যস্থান গৰখীয়া গোসাঁই মন্দিৰ সৰভোগ। অতি সুন্দৰ এই গৰখীয়া গোসাঁই মন্দিৰ। গতিকে গেটখনেই অতি সুন্দৰ আৰু ভিতৰত কিমান সুন্দৰ হ'ব। গতিকে আহকচোন আমি এই গেটখনৰ সন্মুখতে দুজন ককাই আছে। গতিকে তেওঁলোক অকণমান শাৰীৰিকভাৱে অসুস্থ, গতিকে ইয়াত নিজৰ সহায়ৰ বাবে অকণমান ইয়াত বহি আছে। দাদা ইয়াত অকণমান হ'লেও কিবা আপোনালোকে সহায় পায়নে? দুই এটকাৰে আপোনালোক নিশ্চয় সহায় কৰে। নামঘৰৰ অতি সুন্দৰ দৃশ্য আৰু আগুৱাই গৈ আছোঁ ভিতৰলৈ। গতিকে এয়া গৈ আছোঁ আমি আগুৱাই মন্দিৰৰ ভিতৰলৈ। আৰু ইয়াত সকলোৱে এনেকৈ ধূপ ধূনা আনি সুন্দৰকৈ ধূপ ধূনা জ্বলাই আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। আৰু অতি মনোমোহা এয়া গৰখীয়া গোসাঁই থানৰ এতিয়া আমি ভিতৰলৈ যাম। আৰু ইয়াৰ দুয়োদিশত দুডাল কি সুন্দৰ সুন্দৰ গছ, আৰু ইয়াত যথেষ্ট এয়া ভক্তৰ সমাগম হৈছে। আৰু এয়া আমি এতিয়া ভিতৰলৈ যাম। আটাই ইয়াত সেৱা জনাইছে আৰু আমিও এতিয়া সেৱা জনাই ইয়াৰ ভিতৰলৈ যাম। আৰু এয়া আমি গৰখীয়া গোসাঁইৰ এয়া থানৰ ভিতৰলৈ আহিলোঁ। আৰু হোৱা দূৰত গুৰু আসন সুন্দৰকৈ সজাই থৈ দিছে। গতিকে গুৰু আসনত আমি এটি সেৱা জনালোঁ। নামঘৰত সেৱা জনাই ওলাই আহিলোঁ আৰু এই অতি মস্ত ডাঙৰ এই ঘণ্টাটো এবাৰ বজাই দিলোঁ, সুন্দৰকৈ বজাই দিলোঁ। আৰু এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। আৰু এতিয়া আপোনালোকক এয়া মন্দিৰৰ চাৰিওমুখ দেখুৱাম। অতি সুন্দৰ এয়া গছবিলাকত সুন্দৰ সুন্দৰ এয়া গামোচা ওলাই থৈছে। আৰু এইপিনে প্ৰথম আপোনালোকক দেখুৱাওঁ, এখন অতি বৃহৎ ইয়াত মঞ্চ আছে। গতিকে এই বৰনগৰ নাট্য মন্দিৰ এয়া নামঘৰৰ ভিতৰতে এখন অতি সুন্দৰ এয়া মঞ্চ এওঁলোকে বনাই থৈ দিছে। বিভিন্ন ধৰণৰ চাগে ইয়াত ভাওনা টাওনা ইত্যাদিৰ পৰা আৰম্ভ কৰি মন্দিৰত হোৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত যথেষ্ট জনসাধাৰণ ইয়াত আহিছে। আৰু এয়া পৰিৱেশ চাওক, পৰিৱেশ অতি সুন্দৰময়। এয়া পৰিৱেশ বৃন্দাবনৰ এটি দৃশ্য ইয়াত দাঙি ধৰিছে। চাৰিওপিনে ফুলনি, মাজত ভগৱান শ্ৰীকৃষ্ণ আৰু গাইজনী। গতিকে অতি সুন্দৰ এক পৰিৱেশ। গতিকে আন দিশত যাওঁ। আৰু ইয়াত বিভিন্ন দোকান পোহাৰো ভিতৰত আছে। এয়া দাদাসকলে সুন্দৰকৈ, যিহেতু অতি সুন্দৰ পৰিৱেশ, তেওঁলোকে যথেষ্ট মানুহ ইয়াত আহে আৰু তেওঁলোকে ফটো উঠে। আৰু দাদাসকলে এনেকৈ ইয়াত ফটো উঠাই দিয়ে। দাদা বিক্ৰী বাৰ্তা ইয়াত? গতিকে দাদাই ভালে বুলি কৈছে, যিহেতু মাস্ক পিন্ধি আছে। গতিকে ভালকৈ ক'ব পৰা নাই, একো নাই। গতিকে দাদাসকলৰ এয়া বিক্ৰী বাৰ্তা চাগে ভাল। আৰু ইয়াত মানুহবিলাকৰ এনেকৈ ফটো ইয়াত নিৰ্মাণ কৰি থৈ দিছে। গতিকে যথেষ্ট জনসাধাৰণ আহে আৰু ইয়াত ফটো উঠি এনেকৈ সেয়া লৈ যায়। মন্দিৰৰ উপৰিও ইয়াত যথেষ্ট মন্দিৰ বনাই দিছে। এয়া মহাদেৱৰ এটি মূৰ্তি আৰু এনেকৈ এডাল বেলগছ আছে, য'ত গামোচা আৰি থোৱা আছে। আৰু এনেকৈ এটি সৰুকৈ ইয়াত মূৰ্তি সজাই দিছে। গতিকে ইয়াতো এটি সেৱা জনাওঁ। সেৱা জনাই পুনৰ আন এটি দিশত আমি আগমন কৰোঁ। মন্দিৰৰ সৌন্দৰ্য উপভোগ কৰক। অতি সুন্দৰ গছবিলাকত সুন্দৰ সুন্দৰকৈ এয়া গামোচা মেৰিয়াই থৈ দিছে। আৰু যথেষ্ট জনগণ আহে আৰু ইয়াত সুন্দৰ সুন্দৰ গছবিলাকত গামোচা ইয়াত বান্ধি যায়। এয়া গামোচাবিলাক গছত এয়া বান্ধি ওলমাই থৈ দিছে। অতি সুন্দৰ এক পৰিৱেশ, সঁচাকৈ চালে চকুৰোৱা অতি মনোমোহা ইয়াত দৃশ্য। চাওকচোন কি সুন্দৰকৈ গামোচাবিলাক বান্ধি থৈ দিছে। সকলোৱে ইয়াত গামোচাবিলাক বান্ধি থৈ দিছে। আৰু এটি সৰু মন্দিৰ, গতিকে ইয়াতো এটি
সেৱা জনাওঁ আৰু এতিয়া পুনৰ আনফালে গৰখীয়া গোসাঁই মন্দিৰৰ ভিতৰ ভাগতেই কাৰ্যালয় আৰু গতিকে কাৰ্যালয়টো দেখুৱাই ল'লোঁ এওঁলোকেই এয়া মন্দিৰৰ ভিতৰ ভাগ পৰিচালনা কৰে আমি আগবাঢ়িছোঁ এটি পুখুৰী পাৰলৈ বুলি গতিকে সুন্দৰ এটি পুখুৰী পাৰ আছে ইয়াত কাছ তাছ আছে গতিকে যদি দেখাব আপোনালোকক দেখুৱাম ইয়াত বিভিন্নজনে ইয়াত ফটো উঠি আছে আৰু সুন্দৰকৈ এয়া আমি পুখুৰী পাৰলৈ আহিছোঁ আৰু পুখুৰী পাৰত এয়া পুখুৰীৰ মাজতে আছে এটি সুন্দৰ ভগৱান কৃষ্ণৰ মূৰ্তি গতিকে সেইটো আপোনালোকক জুম কৰি দেখুৱাইছোঁ এয়া চাওক গতিকে আপোনালোকক দেখুৱাই দিছোঁ এয়া চাৰিওপিনে চাওক সুন্দৰকৈ এয়া পুখুৰী পাৰটো নিৰ্মাণ কৰি আছে গতিকে চাৰিওপাশ পুখুৰী এনেকৈ আপোনালোকক দেখুৱাই এতিয়া পুখুৰী পাৰৰ পৰা আমি বিদায় ল'লোঁ আৰু এতিয়া আন দিশত আমি যাম সুন্দৰ সুন্দৰ ঠাই আছে আপোনালোকে চাই থাকিব পুখুৰী পাৰতে ভগৱান শ্ৰীকৃষ্ণৰ এনেকৈ বিভিন্ন ধৰণৰ মূৰ্তি সজাই থৈছে এয়া ৰাসলীলা এয়া বস্ত্ৰহৰণ এয়া বৃন্দাবন সুন্দৰ সুন্দৰ এনেকৈ থৈ দিছে এয়া বকাসুৰ বধ আৰু এয়া পুতনা বধ সুন্দৰকৈ এয়া থৈ দিছে মূৰ্তিবোৰ সজাই আৰু পুখুৰীৰ পৰা এতিয়া আমি ভগৱান শ্ৰীকৃষ্ণৰ এয়া জন্ম হোৱাৰ পিছত এয়া গণনা কৰিবলৈ আহিছে এইটো মই বুজি পোৱা নাছিলোঁ দিয়ক এই আইতাজনে সুন্দৰকৈ মোক বুজাই দিছে গতিকে আইতাজনক ধন্যবাদ দিলোঁ এইটো বুজাই দিয়াৰ কাৰণে আৰু এনেকৈ আপোনালোকক এয়া মূৰ্তিবোৰ দেখুৱাই আৰু চাওক সিপিনে আকৌ এটা আছে মঠ গতিকে এই সকলো মন্দিৰৰ চৌহদৰ ভিতৰতেই গতিকে ইয়াতো আমি এটি সেৱা জনাম গতিকে থাপনা আৰু শৰাই সুন্দৰকৈ থৈ দিছে আৰু ভিতৰত গুৰু আসন এয়া থৈ দিছে আৰু ইয়াত আমি এটা সেৱা জনাওঁ সেৱা জনাই পুনৰ আন দিশত আমি আগমন কৰোঁ গতিকে আহক আমি এয়া মঠৰ খটখটিৰে তললৈ নামি গৈ সৌন্দৰ্যময় এই মন্দিৰৰ চৌহদৰ পৰিৱেশ কিয়নো যথেষ্ট গছ গছনিৰে ভৰা অতি সুন্দৰ ইয়াত বায়ু প্ৰদূষণ আৰু এতিয়া আমি সোমাই আহিলোঁ চাওক অতি বৃহৎ এডাল প্ৰকাণ্ড গছ আছে এডাল নহয় দুডালেই আছে গতিকে চাওক কিন্তু এই গছডালৰ ওচৰলৈ যোৱাৰ আগতেই এই মন্দিৰ আছে গতিকে তালৈকে যাওঁ এয়া গছবিলাকত সুন্দৰ সুন্দৰকৈ গামোচাবিলাক আঁৰি থৈ দিছে সঁচাকৈ অতি ভাল লাগে দিয়ক আৰু এয়া এই মন্দিৰৰ আমি ভিতৰলৈ আহিলোঁ আৰু এতিয়া আমি সেৱা জনাম সেৱা জনাই ফুট ল'ম এটি গতিকে ময়ো এটি ফট লৈ ল'লোঁ আৰু এতিয়া এই গছ দুডাল চাবলৈ যাম আজি যথেষ্ট জনসাধাৰণ ইয়াত সমাগম হৈছে আৰু এয়া চাওক অতি বৃহৎ গছ ইয়াত বোলে বিয়াৰ পিছত যদি ইয়াত কোনোবাই আহি যদি বান্ধি যায় গামোচা এয়া গছত তেওঁলোকৰ বোলে সংসাৰ কেতিয়াও নাভাঙে বুলি জনসাধাৰণে কয় মই নাজানো আৰু গতিকে জনসাধাৰণে যিটো কয় গতিকে সেইটো আপোনালোকক কৈ দিলোঁ গতিকে আপোনালোকে ইয়ালৈ আহিব আৰু ইয়াত আন এডাল এয়া গছবিলাক এয়া সুন্দৰকৈ ভিঠিটো সুন্দৰকৈ বনাই দিছে আৰু এনেকৈ সুন্দৰ সুন্দৰ গছবিলাক এনেকৈ গছত গামোচা আঁৰি দিছে গতিকে কোনোবা যদি সংসাৰখন ভালকৈ ৰাখিবৰ মন আছে ইয়াত গামোচা বান্ধি যাব দেই সেইটো কোনো নেপাহৰিব বন্ধুহঁত আপোনালোকৰ কেনে লাগিল এয়া গৰখীয়া গোসাঁই মন্দিৰ চাই মোৰ কিন্তু বহুতেই ভাল লাগিছে আৰু এয়া মোৰ সতীৰ্থসকল বহি আছে গতিকে ইহঁতৰো বোলে তামানে মজা লাগিছে চাই যথেষ্ট যিহেতু মানুহ আহিছে গতিকে ভাল লাগিছে মানুহ আহিলেতো ভালেই লাগে গতিকে যদি ভাল লাগিল এই গৰখীয়া গোসাঁই মন্দিৰ চাই এই চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব প্লিজ নেপাহৰিব আৰু আগলৈ মই দিয়া ভিডিঅ'বোৰ চাই থাকিব গতিকে আজিলৈ ইয়াতে সামৰোঁ ধন্যবাদ বাই বাই গৰখীয়া গোসাঁই মন্দিৰ বাই বাই আমি পুৰা বাই দি পুৰা আহি গ'লোঁ পুৰা গৈ আছোঁ আৰু